Hello guys, welcome back to my YouTube channel. আজি মই বনাম পকৰি। এতিয়া বনাব লৈছো ইয়া পিয়াজ আৰু আলু পাত। দেখিছে আপোনালোকে ইনি ভালদৰে সৰুকে মিহিমিহিকে কুটি লম। ইয়া বেসন নিমখ আৰু এখিনি ভালদৰে কুটি ললো, জলকীয়া দিলো। এফালে হৈ আছে পকৰি। দেখিছে আপোনালোকে আৰু এটা ৰেচিপি বনাম, আপোনালোকে আগলৈ চাই যাওক ভিডিঅ'টো অলপ স্কিপ নকৰাকে। জিমি চেক 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 গুড। মাংস কাটি আছে আপোনালোকে দেখিছে। মাংসখিনি ভালদৰে ধুই ল'লোঁ। ধুই লোৱাৰ পিছত এনেদৰে আমি মেৰিনেট কৰি লৈছোঁ। ইয়াতে কেঁচা মিঠাতেল, পিঁয়াজ, জলকীয়া, আদা নহৰু পেষ্ট, তাৰপিছত ইয়াতে জালুক, লং, ডালচেনি, ইলাইচি, ইয়াতে চব ভালদৰে পিচি মেলি দি পিনে মেৰিনেট কৰিলোঁ। অলপ দেৰি এনেকৈ থৈ দিম। এইখিনি ভালদৰে সিজি আছে। আপোনালোকক দেখাব নহ'ল যে কেনেকৈ প্ৰথমে বনালোঁ। এতিয়া কৈ দিছোঁ আপোনালোকক। তেলখিনি গৰম হোৱাৰ পিছত আকৌ আমি পিঁয়াজ দিলোঁ। পিঁয়াজ দিয়াৰ পিছত আমি তেজপাত দিলোঁ। তাৰপিছত মাংসখিনি ভালদৰে ভাজি ল'লোঁ। ভাজি পিছত আলুখিনি দি পিনে এতিয়া দেখিছে আপোনালোকে। অলপ দেৰি এনেদৰে ঢাকি থৈ দিম। দেখিছে এয়া আমাৰ হাঁহ মাংস ৰেডি হৈ গ'ল। এতিয়া মই খাই লওঁ।